Hello everyone, আকৌ আহিলে আপোনালোকৰ মাজলৈ নতুন এটা ফুড ব্লগ লৈ আৰু আজি ফুড ব্লগটোত মই টেষ্ট কৰিবলৈ আহিছোঁ বোকাখাটত থকা হোটেল চাংঘৰত খানাৰ সোৱাদ। গতিকে আপোনালোক যিসকল বোকাখাটৰ হয় তেখেতলোকটো বহুতে বোকাখাটৰ এই চাংঘৰত চাগে খাদ্যৰ জুতি লৈছে। মই পিছে আজি প্ৰথমবাৰৰ বাবেহে আহিছোঁ দেই। আপোনাৰ হোটেলখন আছে ওপৰত, মানে ফাৰ্ষ্ট ফ্ল'ৰত আছে, আপোনালোকে দেখিবই তলৰ পৰাই। আৰু এইফালে দেখিছেনে হোটেলখনৰ ভিতৰলৈ সোমাই আহি এই ডেক'ৰেশ্যনখন যে মোৰ বহুত বেছি মৰম লাগিলে। আৰু এইফালে এয়া হৈছে আমাৰ অসমীয়া মানে জাকৈ, খালৈ, ডলা, খৰাহী, চালনী গোটেইকেইটা। আৰু এইফালে এইটো হৈছে হালবোৱা নাঙল। আকৌ বাৰু যি কি নহওক, এতিয়া বস্তুবোৰ চাই থাকোঁতে বাইদেউগৰাকীক খানাৰো অৰ্ডাৰ দিয়েই দিলোঁ। আৰু মই এইফালে আজি অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ চিকেন থালি। গতিকে তেখেতলোকৰ ইয়াত খাদ্যৰ তালিকাখনৰ দামটো কেনেকুৱা সেইটোতো আপোনালোকৰ জানিবলৈ নিশ্চয় মন গৈছে নহয় জানো। আৰু দেখিছেনে থালিখন পূৰা একেবাৰে ভৰাই দিছে। আৰু থালিখনত কি কি দিছে মই সকলোবোৰ দেখাই দিছোঁ। এইটো হৈছে আপোনাৰ কচু দাইল, আৰু এইফালে এয়া হৈছে মাটি দাইল, আৰু এইটো হৈছে আপোনাৰ প্লেইন যিটো মচুৰ দাইল সেইটো মচুৰ দাইল, আৰু এইফালে এয়া হৈছে আপোনাৰ ব্ৰইলাৰ, আৰু এইফালে এয়া দেখিছেনে আপোনালোকে এয়া আকৌ পাপৰৰ এটা ভাজি বনাইছিলে তেখেতলোকে। আৰু এইফালে এয়া হৈছে আপোনাৰ পাত কচুৰ পিটিকা। বহুতে হয়তো পাত কচু চিনি পায় আৰু কিছুমানে চাগে নাপাবও পাৰে। আৰু এইফালে এইটো দেখিছেনে একদম ধুনীয়া এটা পিঁয়াজি দিছে। আৰু এইফালে এয়া হৈছে কোমোৰা আলু ভাজি, আৰু এইফালে ৰঙালাও ভাজি, আৰু এইফালে এয়া কি হয় মই ধৰিবই নোৱাৰিলোঁ। আৰু এইফালে পাপৰ, আৰু এয়া হৈছে আপোনাৰ লাই শাকৰ ভাজি, লগতে দিছে তেখেতলোকে এখন কেঁচা চালাড, আৰু এইফালে এয়া বুটৰ চাটনি, আৰু এয়া যে দেখিছে এয়া হৈছে তিতাকেৰেলা চাটনি। মানে তেখেতলোকে আইটেম যথেষ্টকেইটা আইটেম দিছে। প্ৰথমতে মই এতিয়া আৰম্ভ কৰিছোঁ মানে পিঁয়াজিটো খাবলৈ, যিহেতু মই পকৰি খাই বহুত বেছি ভাল পাওঁ। সেই গতিকে ভাতৰ লগত পিঁয়াজি দিছে, নোখোৱাকৈ থাকিমনে আৰু। সেই গতিকে প্ৰথমতে পিঁয়াজিটো খাই পিনি শেষেই কৰি পেলালোঁ। আৰু তাৰপাছত এতিয়া মই সোৱাদ ল'ম বুলি ভাবিছোঁ ভাতৰ মানে প্ৰথমতে মই মাংসৰ গ্ৰেভিটো দিয়ে সোৱাদটো লৈ পিনি আপোনালোকক কেনেকুৱা হৈছে জনাম, যাতে আপোনালোক আহিলে কেতিয়াবা ইয়াত সোৱাদটো ল'ব পাৰে। সেই বুলি ভাবিয়ে মই প্ৰথমতে ভাতগুড়া মুখলৈ নিলোঁ। আৰু তেখেতলোকৰ চিকেনটো যিটো বনাইছিলে একদম প্লেইনকৈ বনাইছে, মছলা একেবাৰে কম ব্যৱহাৰ কৰিছে, মানে খাই পিনি ভাল লাগিলে। মই পিছে কেঁচা নিমখ অকণমান লৈ লৈছোঁ দেই, কিয়নো মই মানে কেইটামান চব্জি টেষ্ট কৰোঁ, নিমখটো অকণমান কম পালোঁ। সেই গতিকে মই নিমখৰ মানে ডাব্বাটো ওচৰত আছিলে কাৰণে নিমখ অকণমানো বাকি ল'লোঁ। খাই থাকোঁতে কোনটো চব্জিত জ্বলা পালোঁ জানো গমেই নাপালোঁ, গতিকে পানী ঘুটে ঘুটে খাবলগীয়া হ'ল। আৰু এতিয়া মই এটা এটাকৈ গোটেইকেইটা চব্জি টেষ্ট কৰিম, আৰু টেষ্ট কৰি পিনি আপোনালোকক বাৰু চব্জিকেইটাৰ সোৱাদটোও জনাম। আৰু এইফালে এইটো মই মানে অকণমান টাইম চাই লৈছোঁ, কি হয় মই ধৰিবই পৰা নাছিলোঁ। পাছত মানে খালতহে গম পাইছোঁ এইটো আপোনাৰ কচু দাইল, মানে গুটি কচুৰ দাইল হয়। আৰু তাত এটা অকণমানি কচু দিছিলে, সেই কচু ডোখৰ যেতিয়া মই খাইছোঁ তেতিয়াহে গম পাইছোঁ এইটো যে কচু দাইল হয়। আৰু এইফালে এইটো যে দেখিছে এইটো হৈছে আপোনাৰ মাটি দাইল। সকলোকেইটা চব্জিৰ ভিতৰত মই মাটি দাইলৰ যিটো চব্জি আছিলে সেইটো খাই পিনি বহুত বেছি ভাল পালোঁ। আৰু এইফালে এইটো দেখিছেনে এইটো হৈছে আপোনাৰ প্লেইন দাইলটো খাবলৈ ইমান বেছি মই ভাল নাপালোঁ। আৰু এইফালে এইটো যে দেখিছে এইটো মানে কিহৰ ভাজি হয় মই প্ৰথমতে চিনিয়ে পোৱা নাছিলোঁ। পাছত মানে মই খাই চোৱাটো মই মানে একো সোৱাদেই নাপালোঁ। কিন্তু পাছত মানে তেখেতলোকৰ যিগৰাকী মহিলা আছিলে তেখেতক সুধিলতে গম পাইছোঁ এইটো বুলিকে পাপৰৰ এখন কিবা ভাজি আছিলে। আৰু এইফালে এয়া হৈছে পাত কচুৰ পিটিকা খাই পিনি মই এনেও ভালেই পাওঁ, আৰু ইয়াৰ সোৱাদটো যে একেবাৰে বহুত বেছি ভাল হৈছিলে। আৰু এইফালে এয়া দেখিছেনে এয়া হৈছে লাই শাকৰ ভাজি। আকৌ যিহেতু এতিয়া লাই শাকৰ ছিজন আহিলেই, গতিকে তেখেতলোকে থালখনত লাই শাকৰ ভাজি দিয়ে দিলে। আৰু এইফালে এয়া আছিলে গাজৰ বিলাহী এখন কেঁচা চালাড, লগতে আছিলে বুটৰ পিটিকা। আৰু ইয়াত মই এটা আনকমন পিটিকা পালোঁ, সেইটো হৈছে তিতাকেৰেলাৰ পিটিকা, যিটো প্ৰায়বোৰ ৰেষ্টুৰেণ্টত পাবলৈ নাই। এয়া এইফালে আছিলে আপোনাৰ পটল আলুৰ ভাজি। আৰু তেনেদৰে আপোনাৰ গোটেইকেইটা আইটেম মই টেষ্ট কৰিলোঁ, সোৱাদটো মানে ভালেই পালোঁ। আৰু যদি আপোনালোকে টেষ্ট কৰিম বুলি ভাবে তেতিয়াহ'লে কৰিব পাৰে। ইয়াত আপোনাৰ দামটো আপোনালোকক কোৱা হোৱাই নাই নহয়। ইয়াত আকৌ আপোনাৰ প্লেইন থালিৰ দামটো মই সোধা নহ'লে, কিন্তু ইয়াত চিকেন থালিৰ দাম হৈছে 170 টকা, মটন থালিৰ দাম হৈছে 230 টকা, আৰু পৰ্ক থালিৰ দামটো হৈছে 170 টকা। গতিকে এতিয়া ইমান খালোঁ বোলো পাকঘৰটো নোচোৱাকৈ কেনেকৈ যাওঁ, সেই গতিকে সোমাই গ'লোঁ তেখেতলোকৰ কিটচেনটোলৈ। আৰু দেখিছেনে তেখেতলোকে প্ৰত্যেকটো বস্তু ধুনীয়াকৈ ভাগ কৰি থৈছে। এয়া হৈছে বেঙেনা আলুৰ ভাজি, আৰু এইফালে কচু যে পিটিকা দেখিছিলে সেই পিটিকা, আৰু এইফালে আছে এয়া চালাড, আৰু এইফালে এয়া বনাই থৈছে তেখেতলোকে পিঁয়াজি। আৰু ইয়াত আছিলে আপোনাৰ মাছৰ এটা পিটিকা, মানে কচু দি পিনি বনোৱা মাছৰ পিটিকা। আৰু এইফালে বাইদেউগৰাকীয়ে মোক সকলোবোৰ কৈ দিছে কোনটো কি হয়। আৰু এইফালে এয়া হৈছে বুটৰ চাটনি, আৰু এয়া হৈছে লাই শাকৰ চাটনি, আৰু এইফালে এয়া হৈছে আপোনাৰ যিটো তিতাকেৰেলা পিটিকা বুলি কৈছিলোঁ সেইটো, আৰু এয়া হৈছে প্লেইন দালি, আৰু এইফালে এইটো হৈছে পাপৰৰ যিটো ভাজি আপোনালোকক যে মই কৈছিলোঁ ধৰিব পৰা নাছিলোঁ বুলি, সেই ভাজিটো। সেইটোৱে নেকি মানে ভাজি টাইপত বনাই দিছে। গোটেইকেইটা আইটেম দেখালোঁ যেতিয়া এইকেইটানো কিয় নেদেখাম, গতিকে এইকেইটা আপোনালোকক দেখাই দিলোঁ। এইফালে আছে কোমোৰা ভাজি, আৰু এইফালে আছে ৰঙালাও ভাজি, লগতে আপোনাৰ এইফালে দেখিছেনে এয়া হৈছে আপোনাৰ যিটো মানে পটল আলুগুটিৰ ভাজি আছিলে সেই ভাজিটো। আৰু এইফালে মেইন আইটেমকেইটা এইফালেহে আছে দেই, এইকেইটা হৈছে আপোনাৰ গাহৰি, আৰু এইফালে এয়া হৈছে চিকেন। আৰু লগতে যিহেতু ইয়াত মাছৰ আঞ্জাও পোৱা যায়, গতিকে এয়া তেখেতলোকে সৰিয়হ দি বনোৱা মাছ। গতিকে আজিৰ ভিডিঅ'টোত মই যিমান পাৰোঁ আপোনালোকক হোটেলখনৰ বাহিৰে ভিতৰে লগতে খাদ্যাভ্যাস সকলোবোৰ দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে চাই পিনি কমেণ্টত কিন্তু জনাব নাপাহৰিব দেই। আৰু যদি আপোনালোকে ভিডিঅ'টো নতুনকৈ চাইছে তেন্তে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এই ৰেষ্টুৰেণ্টখন খোলাৰ টাইমটো হৈছে ৰাতিপুৱা 9:30 বজাত, আৰু আপোনাৰ বন্ধ কৰা টাইমটো প্ৰায় আপোনাৰ ৰাতি 1-2 সিমানমান বাজি যায়। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি পিনি এই ৰেষ্টুৰেণ্টখন বা বিদায় ল'লোঁ। বাই।